মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। স্বাগতম জনাই আজি ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে চাই থাকক, সকলোৱে চাই থাকিলে গোটেইখিনি জানিব পাৰিব। বডি বিল্ডাৰ মাচুলবোৰ কেনেকৈ আহিব মই আপোনালোকক তিনিটা টিপছত আপোনালোকে 10 দিনত আপোনালোকৰ মাচুলবোৰ আহি যাব বাৰু। চাওক, 1 নম্বৰ টিপছটো এনেকুৱা ব্লগকেইটা লাগিব আপোনালোকক দুটা। এইটো আপোনালোকে 5ৰ পৰা 15-20 বাৰলৈকে কৰক দিনে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 দেখা আপোনাৰ 14 বাৰ কৰিছোঁ। আপোনালোকে যিখিনি পাৰে আপোনালোকে কৰক, এবাৰ কৰি বাঢ়ি যাব কিন্তু। 1 2 3 4 5 বাছ 1 2 3 4 5 6 1 2 1 2 এনেকৈ কৰিব, নিশ্চয় আপোনালোকৰ আহি যাব। এতিয়া চাওক, আপোনালোকক এতিয়া কৰিবলৈ চেষ্টা কৰিম। 2 নম্বৰ এক্সাৰচাইজটো, 2 নম্বৰ ব্যায়ামটো আপোনালোকক কৰিবলৈ চেষ্টা কৰিম। ভৰিখন উঠাব লাগিব ইয়াতে, তাৰপিছত এই চাইডত এনেকৈ উঠাব লাগিব। ইজি হয়তো। 1 2 3 4 5 6 7 এইটো আপোনালোকে পৰিমাণ চাই কৰিব। একেদিনে বেছি নোৱাৰিব বাৰু। 3-4 বাৰ কৰি আজি 4 বাৰ কৰিছে, নেক্সট দিন 5 বাৰ কৰক, নেক্সট দিন 6 বাৰ কৰক। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। তেতিয়াহে মই আপোনালোকক ভিডিঅ'বোৰ দিব পাৰিম। আৰু বাই বাই, জয় অসম।